নমস্কাৰ সকলোলৈকে স্বাগতম জনাই মই আজি মহিলা আত্মসহায়ক গোটৰ মাজত উপস্থিত হৈছোহি। আজি অলপ মই চৰ্চা কৰোঁ মাতৃভাষা সন্দৰ্ভত। এই বাইদেউসকলৰ মাজত অলপ আলোচনা কৰিব বিচাৰিছোঁ। বাইদেউ, আপোনালোকে যে গোট কৰি আছে, এই গোটকেইটাৰ পৰা আপোনালোক কেনেধৰণৰ মানে উপকৃত হৈছে বাৰু অকণমান জনাব নি? গোটৰ পৰা আমি উপকৃত হৈছোঁ, ভালকৈ উপকৃত হৈছোঁ। প্ৰথমতে আচলতে আমি গোটেই দিনটো মহিলা হিচাপে ঘৰখনত কাম কৰি থাকোঁ যদিও যে আমি এটা পইচা সাঁচতীয়া হিচাপে ৰাখিব লাগে সেই কথাটো জনা নাছিলোঁ নিজৰ একাউণ্টছত। এতিয়া আমি সঞ্চয় কৰিবলৈ শিকিছোঁ প্ৰথমতে, তাৰপিছত আমি সেই সঞ্চয় পইচাটো আমি নিজেই ইনকাম কৰি কেনেকৈ থ'ম সেই কথাটো শিকিছোঁ। আমি নিজে ইনকাম কৰিবলৈ শিকিছোঁ, মানে উপাৰ্জন কৰিবলৈ শিকিছোঁ। তেনেকৈ হাঁহ পুহিছোঁ, ছাগলী পুহিছোঁ, গৰু পুহিছোঁ, নিজে তাঁত বৈছোঁ আৰু সেই কাপোৰ বেচি কেনেকৈ আমি নিজে আত্মনিৰ্ভৰশীল হ'বলৈ শিকিছোঁ। আৰু সেই টকাও আমাৰ নিজৰ স্বামীক আমি দিব পৰা হৈছোঁ, নিজৰ সন্তানৰ কাৰণে খৰচ কৰিব পৰা হৈছোঁ। আমি ভালকৈ উপকৃত হৈছোঁ। আৰু অৱস্যাৰ জীৱিকা সখী তো আমি আগতে যোনবিলাক মানুহে গোট কৰিছিলে এইবিলাক গোটৰ কথা ইমান ভাল ধৰণে ক'ব নাজানিম, কিন্তু বৰ্তমান অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে গোটবিলাকক লৈ মানে যোনখিনি কাম আৰম্ভ কৰিছে এইখিনিৰ পৰা মহিলাসকল যথেষ্ট উপকৃত হৈছে বুলি মই ভাবিছোঁ। আৰু মই দেখাও পাইছোঁ মহিলাসকলে মানে যেতিয়া এটা গোট গঠন কৰিছে সেই গোটটোত মানুহে বিশেষ নহ'লেও মানে সঞ্চয় কৰিবলৈ শিকিছে। জোনাক CLF এতিয়া দুটা পঞ্চায়ত লগ লাগি এটা CLF গঠন কৰিছে। আচ্ছা বাইদেউ, আপোনাৰ নামটো কওকচোন। মোৰ নাম বৰ্ণালী শইকীয়া দত্ত, মই জোনাক CLFৰ প্ৰেচিডেণ্ট। আচ্ছা, আমি কিছুমান শব্দ আজি ইয়াতে আলোচনা কৰিম, চৰ্চা কৰিম। আচলতে এইটো প্ৰশ্ন বুলি নহয়, যিহেতু আমি সদায় যিহেতু নেকি ব্যৱহাৰ কৰোঁ। এতিয়া বাইদেউ, আমি আজি এই হেৰিখনলৈ আহিছোঁ, আজি মিটিং এখনলৈ আহিছোঁ বুলি কওঁ ন। মিটিংটো আচলতে মাহেকীয়া মিটিং। মিটিংটো অসমীয়াত কি বুলি কয়? সভা নহয় জানো? ধন্যবাদ। তাৰপিছত এতিয়া দ্বিতীয় বাইদেউগৰাকীলৈ আহিছোঁ। বাইদেউ নমস্কাৰ। বাইদেউ নমস্কাৰ। আজি এইখন এটা প্ৰগ্ৰাম হৈছে নহয় জানো? প্ৰগ্ৰাম বুলি ক'ব লাগিব, মিটিং যিহেতু। প্ৰগ্ৰামটো আচলতে অসমীয়াত কি বুলি কয়? অনুষ্ঠানটো নহয়, অনুষ্ঠান নহয়, প্ৰগ্ৰেমটো মানে কি, প্ৰগ্ৰেমটো এটা কাৰ্যসূচী মানে। এক্সাইটেড মই বৰ এক্সাইটেডত আছোঁ দেই আজি, বৰ এক্সাইটেড। উগুল টুগুল নহয়, উগুল টুগুলটো আচলতে কনফিউজ হ'ব ন। কনফিউজটো খেলি মেলি, হয়, খেলি মেলি কনফিউজ। কোনে ক'ব? আচলতে এক্সাইটেড, উৎকণ্ঠাই হয়, একদম কি হৈ আছে মানে নাই। এক্সাইটেডটো অসমীয়াত উৎসাহ হ'ব, উৎসাহ উদ্দীপনা, এইটো হ'ব নহয় জানো? জেৰক্সটো অসমীয়াত কি বুলি কয়? ফটোকপিটো ইংৰাজী শব্দ, প্ৰতিলিপি। বাইদেউ, আপোনাৰ নামটো জনাব। পৰিণীতা শইকীয়া গগৈ। এইকাৰণেতো অলপ চৰ্চা কৰিব লাগিব নহয় জানো? প্ৰতিলিপি, কোনেও কিন্তু প্ৰতিলিপি বুলি কোনেও নকয়, আৰু ক'লেও ভাল নালাগে নহয় জানো? ভাল লাগে জানো? কাৰো ভাল নালাগে। প্ৰতিলিপিনো কাৰ ভাল লাগিব? এনেই নাবুত নাচুত শব্দ যেন লাগে। মেজৰটো অসমীয়াত কি বুলি কয়? অনাৰ্ছ। বাইদেউ আকৌ এইটো দিব, আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম পাহাৰী শইকীয়া। ধন্যবাদ আপোনালৈ। আৰু আমি বেছি দীঘলীয়া নকৰোঁ, আপোনালোকৰো মূল্যৱান সময় আছে যেতিয়া ঘৰত নিশ্চয় কাম বন আছে। গতিকে আমি আৰু 2-3টামান প্ৰশ্ন আমি ইয়াতে, প্ৰশ্ন বুলি নহয় আচলতে চৰ্চা কৰিম। কাৰণ আমি সদায় ব্যৱহাৰ কৰি থকাটো একচুৱেলি প্ৰশ্ন হ'ব নালাগে নহয় জানো? প্ৰশ্ন নহয়, চৰ্চা হ'ব। BDO অফিচটো কি বুলি কয় অসমীয়াত? উন্নয়ন খণ্ড। বাইদেউ আপোনাৰ নাম কওক। মোৰ নাম হেমদা বৰা। হয়। তাৰপিছত SP শুনিছে? ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ। এইটো ইংৰাজীত হ'ব সম্পূৰ্ণ শব্দত, হেৰি অৰ্থটো। অসমীয়াত কি হ'ব? ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক। বাইদেউলৈ ধন্যবাদ থাকিল। আৰক্ষী অধীক্ষক যথেষ্ট হেৰি আছে দেই, আপোনালোকৰ অভিজ্ঞতা আছে ইয়াতে, মানে প্ৰায় গম পোৱা গৈছে। ইয়াতে আমি হেৰি এটা দিম। ওলাই গৈছে।
ছেমিষ্টাৰ বুলি যে কয় ন ছেমিষ্টাৰটো অসমীয়াত কি বুলি কয় খানমাকিক খানমাকিক ঠিক আছে সকলোলৈ ধন্যবাদ থাকিল আজি আপোনালোক যথেষ্ট মানে প্ৰশ্নৰ উত্তৰ দিব পাৰিছে তাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ গোটটোৰ নাম কি আছিলে আপোনালোকৰ কি CLF জোনাকী CLF অঁ জোনাক CLF-লৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনালোঁ গতিকে আমাৰ মাতৃভাষা চৰ্চা কৰোঁ অনুষ্ঠানটি ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ